Hi guys, welcome back to my channel. আশা কৰোঁ আপুনি ভালে আছে। মোৰো ভাল আৰু মই আজি ব্লগ নহয় ৰেচিপি ভিডিও এটা দিম। প্লিজ ভিডিওটো চাব। ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব। পটল আৰু মসুৰ দাইলৰ তৰকাৰী বনাবৰ কাৰণে ইয়াত মই লৈছো 1 কাপ মসুৰ দাইল আৰু পটল। এইফালে মই দাইল মিক্সি গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছো আৰু পটলটো ওপৰৰ বাকলি চেলাই চেকনি সহায়ৰে মই এনেকৈ মিহিকৈ লৈছো। ইয়াত মই পিয়াজ, কেঁচা জলকীয়া আৰু পেষ্ট কৰা দাইল মই ইয়াত মিক্স কৰি দিম। ইয়াতে মই পানী নিদিয়াকৈ ভালদৰে লাৰিব লাগিব আৰু ইয়াত মই নিমখো দিব লাগিব অলপমান আৰু কেৰাহী পাতি দিলোঁ গেছত আৰু মিঠাতেল দিছোঁ। তে ভালদৰে গৰম হ'ব, তেতিয়া লো ফ্লেমত এটা এটাকৈ ভাজিব লাগিব। এয়া মোৰ গোটেইকেইটা ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰি এনেকৈ খাব পাৰিব, মই এনেকৈ নাখাওঁ, মই ইয়াৰ তৰকাৰী বনাম। ইয়াৰ কাৰণে মই কেঁচা জলকীয়া, শুকান জলকীয়া, তেজপাত, লং, ইলাচি, আদা, নহৰু আৰু পিঁয়াজ, গৰম মছলা, ৰেড চিলি পাউডাৰ আৰু সবজি মছলা, মিডিয়াম সাইজৰ আলু এটা কাটি মই ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি মই এতিয়া ভাজি ল'ম। মই ইয়াত অলপ পাঁচফোৰণ দিছোঁ আৰু ইয়াত মই মান ধনিয়া পাত দিম। ইয়াৰ গোন্ধ বহুত ভাল হয়, খাবৰ কাৰণে বহুত টেষ্টি হয়। প্লিজ এবাৰ এনেকৈ আপোনালোকে বনাই খাব আৰু কেনেকুৱা লাগিছে মোক প্লিজ কমেণ্ট ছেকশ্যনত জনাব। এতিয়ালৈ বাই বাই।